শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ বৃহৎ মন্তব্য এটা আহি পৰিছে নিয়ছ সম্পৰ্কত, অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ অ'পেন স্কুলিং আৰু ভুৱা B.ed D.el.edৰ ষ্ট্ৰিক্ট ভেৰিফিকেশ্যন সম্পৰ্কত তেওঁ এটা মন্তব্য প্ৰকাশ কৰিছে। আপোনালোকে ভিডিঅ'ৰ অন্তত সেই মন্তব্যখিনি চাবলৈ পাব। কথা হৈছে নিয়ছৰ কথা, তেওঁ D.el.edৰ কথা কিন্তু কোৱা নাই। তেওঁ এটা কথা কৈছে যে মুক্ত যিবিলাক বিদ্যালয় আছে, সেই মুক্ত বিদ্যালয়ৰ পৰা যিসকলে চাৰ্টিফিকেট তেওঁলোকে পঢ়ি কেনে আনে, তাৰে কিছু কোনবিলাক বৈধ বা কোনবিলাক অবৈধ তেনেকুৱা ধৰণৰ কথা তেওঁ ক'ব বিচাৰিছে। ধৰা হ'ল যিটো আমাৰ ভাৰতবৰ্ষৰ যিটো সংস্থা এটা আছে, যাক আমি চমুকৈ নিয়ছ বুলি কওঁ, তাৰ পৰা বা শিক্ষা সংসদৰো অধীনত কিছুমান মুক্ত বিদ্যালয় আছে, সেইবিলাকো বৈধ। কিন্তু কিছুমান প্ৰাৰ্থী এনেকুৱা আছে যিসকলে মানে অবৈধ কিছুমান চাৰ্টিফিকেট আনে বা সেই মুক্ত বিদ্যালয়বিলাক মানে ভুৱা বুলি তেওঁ কৈছে, আৰু তেনেকুৱা ধৰণৰ চাৰ্টিফিকেটো আনিছে, আৰু সেই চাৰ্টিফিকেট কিছুমান ভেৰিফিকেশ্যনত ধৰা পৰা বুলি তেওঁ কৈছে, মানে আগতে ধৰা পৰিছিলে। আৰু এতিয়া কথা হৈছে NISৰ কথা, তেওঁ D.el.edৰ কথা কোৱা নাই। খালি তেওঁ কৈছে যে যিবিলাকে তাৰ পৰা চাৰ্টিফিকেট আনিছে সেইখন সম্পূৰ্ণৰূপে বৈধ, কাৰণ HS লেভেলত যিখিনিয়ে ধৰক বেটাৰমেণ্ট বা তেনেকুৱা ধৰণৰ যিবিলাক মানুহে পৰীক্ষা দিয়ে বা বেটাৰমেণ্ট চাৰ্টিফিকেট যিহেতু শ্ব' কৰিবলগীয়া হয়, কিছুমানে NIOSৰ পৰা কৰে বা কিছুমানে আপোনাৰ SOSৰ পৰা কৰে। এতিয়া NIOSৰ পৰা কৰিলেও সেইখন ভেলিড হয়, আৰু SOSৰ পৰা কৰিলেও সেইখন ভেলিড হয়। কথা হৈছে D.el.edৰ কথা তেওঁক কোৱা নাই, আৰু তেওঁক D.el.edৰ কথা সোধাও হোৱা নাই। এতিয়া কথাটো হৈছে যিটো NIOSটো সকলোৱে জানে যে এটা সম্পূৰ্ণ বৈধ আৰু এটা NCT বা যিখিনি MHRD গোটেইখিনিৰ যিখিনি এপ্ৰুভেল থাকে গোটেইখিনি বস্তু আছে। তাত স্বত্তেও কি হৈছে যে তেওঁলোকৰ এটা ভুলৰ কাৰণে আজি এই যিখিনি NIOSৰ পৰা D.el.ed কৰিছিলে, আজি সেই NIOSৰ পৰা D.el.ed কৰা প্ৰাৰ্থীখিনি বাহিৰ হ'বলগীয়া হৈছে। এই ক'ব গ'লে নিযুক্তি প্ৰক্ৰিয়াৰ যিটো আকৌ এটা নিযুক্তি প্ৰক্ৰিয়া হ'বলৈকে 4,500 যিটো নিযুক্তি প্ৰক্ৰিয়া হ'ব, তাতো তেওঁলোকে অংশগ্ৰহণ কৰিলেও তেওঁলোকৰ মেৰিটত নাম নাহিব, যেতিয়ালৈকে তেওঁলোকৰ সেইখন ভেলিড নহয়। কথা হৈছে এতিয়া যিবিলাক কেছ বৰ্তমান চলি আছে, এই কেছবিলাকৰ মানে ক'ব গ'লে বহুত দীঘলীয়া তাৰিখ দেখা গৈছে, আৰু কোনো ধৰণৰ আপগ্ৰেড এতিয়ালৈকে আমি বা আপডেট এতিয়ালৈকে আমি দেখা পোৱা নাই, বা খুব লেহেমীয়া এটা গতিত চলি আছে, আৰু কৰ্ট কেছবিলাক লেহেমীয়া গতিতে চলে। কিন্তু ভুগিছে সেইবিলাক যিবিলাকে NIOSৰ পৰা D.el.ed কৰিলে সামান্য এই যিটো 6 মাহৰ কথা আছিলে, 18 মাহ আৰু 24 মাহৰ যিটো হেৰি আছিলে, সেই কথাটো ধৰি কেনে যিহেতু ছুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এইটো ইনভেলিড ঘোষণা কৰি দিয়া হৈছে, যাৰ কাৰণে ৰাজ্যৰ বা দেশৰ বহুত প্ৰাৰ্থী ভুগিবলগীয়া হৈছে। কথা হৈছে এইটো ভুল কাৰ আছিলে? এই ভুলটো আছিলে আপোনাৰ যি NIOSৰে হওক বা MHRDৰে হওক বা যি এই কৰ্চটো কণ্ডাক্ট কৰাইছিলে, তেওঁলোকৰ ভুলৰ কাৰণে এনেকুৱা ধৰণৰ এটা হেৰি হৈছে, সকলোৱে জানে কথাটো। এতিয়া যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই কথাটো কোৱা নাই, আৰু সেইটো কমপ্লিট ভেলিড বুলিয়ে কৈছে, আৰু যিবিলাকে ধৰক তাৰ পৰা চাৰ্টিফিকেট আনিব সেইটো কমপ্লিটলি ভেলিড। কিন্তু তাৰ বাহিৰতো এনেকুৱা ধৰণৰ কিছুমান চাৰ্টিফিকেট মানুহে আনে যিবিলাক মুক্ত বিদ্যালয় এক্সিষ্টে নকৰে, বা এইবিলাক ভুৱা সেইবিলাক সংস্থা, সেই ভুৱা সংস্থা কিছুমানৰ পৰা চাৰ্টিফিকেট আনে, আৰু তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট আগতে ধৰা পৰা বুলি কৈছে। B.ed বা D.el.edৰ চাৰ্টিফিকেট ধৰা পৰা বুলি কৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই, আৰু এইবাৰো কি হ'ব যে ষ্ট্ৰিক্ট ভেৰিফিকেশ্যন হ'ব, আৰু কোনো যাতে খাৰী নাযায়, লগা হ'লে বেক অফিচ ভেৰিফিকেশ্যন হ'ব বুলি কৈছে। আৰু বেক অফিচ ভেৰিফিকেশ্যন হোৱাৰ পিছতো লগা হ'লে যি ঠাইৰ পৰা চাৰ্টিফিকেট আনিছে সেই ঠাইলৈ লৈ যোৱা লাভ কৰিছে। আমাৰ ভাৰতবৰ্ষত অপেন স্কুল মুক্ত বিদ্যালয় আছে, তাৰ কাৰণে এটা ৰাষ্ট্ৰীয় সংস্থা আছে, নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল, যাক নিয়ছ বুলি কোৱা যায়। আমাৰ শিক্ষা সংসদৰ অধীনতো অপেন স্কুল আছে, কিন্তু ভুৱা কিছুমান অপেন স্কুল বাহিৰৰ তেওঁলোকৰ পৰা ভুৱা চাৰ্টিফিকেট মাৰ্কশ্বিট আনিছে বুলি এই তথ্য আমাৰ ওচৰতো আহিছে। গতিকে আমি আমাৰ নিযুক্তি প্ৰক্ৰিয়াসমূহত এই ডকুমেণ্টবিলাক আমি তন্নকৈ চাম, আৰু যিসকলে এনেকুৱা এনেকুৱা চাৰ্টিফিকেট বিক্ৰী কৰা কাৰ্য চলাই আছে, আমি পুলিচকো অৱগত কৰিছোঁ, পুলিচেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যিখন আচলতে সাৰদা দেৱী স্কুল বুলি যিখন সৰস্বতী স্কুল বুলি কাবেঙত আছে, কিন্তু আমি তাতে তদন্ত কৰিছিলোঁ, কিন্তু তাত কিন্তু স্কুল নাই, সাৰদা দেৱী স্কুল আছে। নিশ্চিতভাৱে এইটো মই আৰক্ষীক অৱগত কৰিম, আৰক্ষীয়ে ব্যৱস্থা ল'ব। শিক্ষা বিভাগত মই আগতেও নকল B.ed ধৰা পৰিছে, নকল D.el.ed ধৰা পৰিছে, আৰু এতিয়াও আমাৰ নিযুক্তি প্ৰক্ৰিয়াত আমি যিখিনি তন্নকৈ চাম। গতিকে ভুৱা ডিগ্ৰী ডিপ্ল'মাৰ বিৰুদ্ধে আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিমেই।
প্ৰক্ৰিয়া দীঘলীয়া হ'ব পাৰে, বেক ইন ভেৰিফিকেশ্যন হ'ব, দৰকাৰ হ'লে য'ত পৰা চাৰ্টিফিকেট আনিছে তালৈকো আমি গৈ পাম। দিল্লী অপেন স্কুলৰ যি নেক্সাছ আছে এই গোটেই শিক্ষা বিভাগৰ ইয়াত আপোনাৰ বিভাগটো বা লোকৰ লগত কিবা সম্পৰ্ক থাকিব পাৰে নেকি? নাই, মই সেইটো এতিয়া আগতীয়াকৈ কৈ দিব নোৱাৰোঁ, কিন্তু যিসকলে ভুৱা বা ফেক চাৰ্টিফিকেটৰ ব্যৱসায় কৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব।